হয় খেতি কৰিছে আৰু কেতিয়াৰ পৰা কৰিলে? আমি ইয়াতে তৰমুজ লগাইছো। আমি ইয়াতে মাটিটো প্ৰথমতে প্ৰিপাৰেশ্যন কৰি পেলাই প্ৰথম আমি আমাৰ পৰিচয়টো দি লওঁ। আমি মূলত 4জন আনএমপ্লয়ড ল'ৰাই যুৱকে এইখিনি মাটি আমি খেতি কৰাৰ কাৰণে পৰিকল্পনা কৰি লৈ আমি ভেৰগাঁও FPCৰ তেওঁলোকৰ নিৰীক্ষণত আমি ইয়াতে আৰম্ভ কৰিছো এই ভেৰগাঁও কলেজৰ চৌহদৰ মাটিখিনিত। কিমান বিঘা আছে? আমি ইয়াতে 18 বিঘা আৰু এটা বেলেগ প্লট আছে, দুইটা মিলাই ফেলে 25 বিঘা কৰিছো। হয়। 1 বিঘাত কিমান মান মানে পুলি লগাইছে ইয়াতে? 1 বিঘাত আমি 1200ৰ পৰা 4,1200 এনেকুৱাৰ ভিতৰত মোটামুটি পুলি খাইছে। আমি যেনেকে লগাইছো 3 ফুট বাই 3 ফুটত লগাইছো। আচ্ছা, ইয়াতে মানে গোটেই খৰচাটোত কিমান পৰিছে? পাৰ বিঘা কিমান খৰচা পৰিলে? আমাৰ পাৰ বিঘা বুলি ক'ব লাগিলে নাৰ্চাৰী কৰাৰ পৰা যিটো চাৰিওফালৰ বাউণ্ডাৰী বেৰা দিয়াৰ পৰা আৰম্ভ কৰি মালচিং আৰু হাল মাৰা গোটেইখিনি লৈ পেলাই আমাৰ মোটামুটিভাৱে 30,000 এতিয়ালৈকে যোৱা নাই, কিন্তু শেষলৈকে 30,000 মান প্ৰতি বিঘাত মোটামুটিভাৱে যাব। হয়। 1 বিঘাত 1200 বা 1300? হয়, 1200 বা 1300। এডাল গছৰ পৰা কিমান মান ফল? এনে আগতেও আমি কমকে কৰি আহিছিলো এক্সপেৰিমেণ্টেলি, তো এইবাৰ আমি সেইটোৰ অভিজ্ঞতাখিনিক লৈ এটা লাৰ্জ স্কেলত যেনিবা কৰিছো। লাৰ্জ স্কেল আচলতে নহয়, আমাৰ ভাৱনাত এটা লাৰ্জ স্কেলত কৰিছো। আমি এডাল পুলিত যোৱা বছৰবিলাকৰ প্ৰেক্টিকেল মতে আমি 15 কিলোৰ পৰা 12 কিলোৰ ভিতৰত, কেতিয়াবা 10 কিলো 2 এডাল এনেকুৱাৰ ভিতৰত এটা এভাৰেজ 12ৰ পৰা 12 কিলো মান এনেকা মেইনটেইন হৈছে। এইটো জাতটো কি জাত আপোনালোকে যিটো লগাইছে? হয়, এইটো কলছ কোম্পানীৰ কেণ্ডি বুলি পেলাই আৰু এটা সুইট হাৰ্ট বুলি পেলাই দুটা ব্ৰিড আমি ইয়াতে লগাইছো। মানে কিমান মান ডাঙৰ হ'ব? তো যদি ফলটো 3টা বা 4টাৰ ভিতৰত থাকে, তো এটা ফলে মানে 5 কেজি মান ওজন এটা এভাৰেজ মেইনটেইন কৰিব। আৰু যদি সেই সংখ্যাটো আপোনাৰ 6-7টা বা 10টা হৈ গৈ, তেতিয়াহ'লে টোটেল যিডাল প্লান্টডালত আপোনাৰ 15 কেজিৰ পৰা খুব বেছি বাঢ়ি নাযায় আৰু কমি নাযায়। 3টা যদি হয় 5 কিলো মান কৰি এটা ৱেট মেইনটেইন হ'ব পাৰ ফ্ৰুইট। মাটি চহাৰ পৰা হয়, যেতিয়ালৈকে ফল উৎপাদন হ'ব তেতিয়ালৈকে কিমান সময় লাগিব? প্ৰথমতে আমাৰ নাৰ্চাৰী কৰিছো। কিছুমানে ডাইৰেক্টলি যিটো বীজ সেইটো ইয়াতে দি দিয়ে, কিন্তু আমি কিছুমান নাৰ্চাৰী অৱস্থাৰ পৰা ট্ৰিটমেণ্ট লোৱাৰ কাৰণে যিটো আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক নাম ল'বই লাগিব, তেওঁলোকৰ পৰামৰ্শ মতে আমি নাৰ্চাৰীটো আগতে বনাই লৈছো। তাতে আমাৰ পুলি অৱস্থাত আমি 21 দিনৰ পৰা আৰম্ভ কৰি 1 মাহলৈকে ৰুই থাকিলো। ইয়াৰ পিছত আমি দিয়াৰ পিছত ইয়াতে মাটিত পুলিটো লগোৱাৰ পিছত 3 মাহৰ পৰা 3.5 মাহত আমাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো শেষ হয়। শস্য চপোৱালৈকে এইখিনি সময় ল'ব বুলি আমি আশা কৰো। আৰু এতিয়া ফুল আহিব ধৰিছে? হয়, এতিয়া ফুল আহিব ধৰিছে, সৰু সৰু 2-এটা ফল আৰম্ভ হৈছে। মালচিং দিয়াৰ কাৰণটো কি? মালচিং দিয়াৰ ইয়াতে এটা চাইণ্টিফিক কাৰণ আছে আৰু উপকাৰিতাটো আছেই, সেইকাৰণে আমি দিছো। প্ৰথম কথা, যিটো হাবি জংঘল যিখিনি নেকি বনপাত, সেইখিনি যথেষ্ট নিয়ন্ত্ৰিত হৈ থাকে। আৰু আমি খুব কম সংখ্যা পইণ্টটো মাত্ৰ মানে এই চাফা কৰিবলগীয়া হয় হাবি পাত বনপাতবিলাক। লগতে মষ্টাৰ যিটো নেকি মাটিৰ এই আৰ্দ্ৰতাটো ধৰি ৰাখিবৰ কাৰণে মালচিঙে বহুত মানে সহায় কৰে। হয়, দেখিছো ইয়াত আকৌ বেমাৰ কি কি আছে আচলতে? মানে এতিয়া যেতিয়া ৰুব মানে বহুত মানে বেমাৰ হোৱা আমি দেখিবলৈ পাওঁ। হয়, প্ৰথম আমি যিহেতু যথেষ্ট আগতীয়াকে ৰুইছো, গতিকে প্ৰথম অৱস্থাত ইয়াতে যিটো নেকি ড্ৰাই হোৱা সেই বস্তুটো যিহেতু ডিহাইড্ৰেশ্যন কৰি থাকে গছবিলাকে, সেই সময়ত ঠাণ্ডা থাকে, গতিকে সেইটোৰ কাৰণে আমি ইয়াতে ঔষধ মাৰিব লগা হৈছে। ইয়াৰ উপৰিও ব্লাইটৰ কাৰণে প্ৰথম অৱস্থাৰ পৰাই আমি ইয়াতে স্প্ৰে কৰিবলগীয়া হৈছে। হয়, স্প্ৰে কৰাৰ পিছত মানে যেতিয়া এইটো আৰু ইয়াৰ পিছত আকৌ কিবা স্প্ৰে কৰিব লাগে? হয়, ইয়াৰ পিছত মাইক্ৰ নিউট্ৰন লগা হৈ থাকে। আৰু এতিয়া ফুলৰ অৱস্থাটো চাই যদি কমকৈ আহে, তেতিয়া আকৌ আমি ইয়াতে হৰমন স্প্ৰে কৰিব লগা হ'ব পাৰে। আৰু পোক পৰুৱাৰ যেতিয়া আক্ৰান্ত হয়,
তেতিয়া পোক পৰুৱাৰ সেইমতে মানে ব্যৱস্থাপনাখিনি লৈ থাকিবলগীয়া হয়। আমি দেখিছো কিছুমান মানে যিটো ইয়াত তৰমুজৰ কিছুমান আকৃতি খুব মানে সুন্দৰকৈ নহয়, কিহৰ কাৰণে হয়? হয়, ইয়াৰ মানে যিটো নেকি ফ্ৰুটিং হোৱাৰ পিছত আমি বহুতে ভাবো যে এইটো হৈ গ'ল আৰু বুলি পেলাই, তাৰপিছত আমি যত্নবিলাক লোৱা নহয়। মূলত মানে ফ্ৰুটিং হোৱাৰ পিছতো ইয়াত প্ৰয়োজন অনুসাৰে পানী আৰু মাইক্ৰ'নিউট্ৰিয়েণ্ট যিখিনি পৰিমাণে প্ৰয়োজন সেইটো গছৰ মানে অৱস্থিতি চাই পেলাই সেইখিনি আমি যোগান ধৰি থাকিব লাগে। ইয়াতে মালচিঙৰ তলত আপোনালোকে যে কি সাৰ প্ৰয়োগ কৰিছে প্ৰথমতে? হয়, প্ৰথমতে আমি এইখিনি ব্যৱহাৰ কৰিলোঁ। আমি প্ৰত্যেকটো গছ আগমুহূৰ্তত ইয়াতে গোবৰ প্ৰয়োগ কৰিছোঁ আৰু এইখিনি প্ৰয়োগ কৰি আমি 21 দিনৰ পৰা 1 মাহৰ ভিতৰত পুলিটো ৰোপণ কৰিছোঁ। মানে কিয় কাৰণে 21 দিন ৰাখিলে? হয়, 21 দিনৰ পৰা মানে যিটো নেকি পুলিটো প্ৰিপেয়াৰ হওঁতে নিজে এটা স্থিতি ল'বৰ কাৰণে ৰেডি হৈ যায় 21 দিনৰ পৰা। তো আমি 21 দিনত সেইকাৰণে আৰম্ভ কৰিছোঁ। বৰ্তমান সময়ত আমি প্ৰথমতে যিখিনি হ'ল তাৰপিছত এতিয়া আমি পৰ্যাপ্ত পৰিমাণে ৰাসায়নিকভাৱে সাৰ প্ৰয়োগ কৰি গোবৰ, মূলত গোবৰ দি আৰু যিখিনি নেকি ব্লাইট হওক অন্যান্য হওক সেইবিলাক আমি থলুৱাভাৱে কিছুমান জৈৱিক দৰৱ প্ৰস্তুত কৰি আমি ইয়াতে প্ৰয়োগ কৰি বৰ্তমান খুব ভাল অৱস্থাত দেখিবলৈ পাই আছোঁ আৰু আগতেও আমি এনেকুৱা এটা ৰিজাল্ট দেখিব পাইছোঁ। গতিকে যিমান পাৰোঁ মানে খৰচটো কমোৱাৰ কাৰণে আৰু যাতে এটা অৰ্গেনিক বস্তু যিমান পাৰোঁ হয় সেইটো চেষ্টা কৰি আছোঁ। চৰকাৰীভাৱে কিবা এনেকৈ আপোনালোকে যে ইমান খৰচা কৰিছে কিবা অনুদান পালে নেকি? আমি এতিয়ালৈকে চৰকাৰী অনুদান আচলতে বিচাৰিও যোৱা নাই আৰু আমি ভেৰগাঁও FPCৰ পৰা তেওঁলোকৰ লগত যিহেতু আমি আলোচনা কৰিছোঁ, গতিকে তেওঁলোকে আমাক ট্ৰেক্টৰ আদি কৰি যিটো মালচিং বনোৱা মেচিনৰ এইবিলাক সহযোগ কৰি দিছে। আমি সেইখিনি সুবিধা লৈছোঁ, সেইখিনি আমি মানিব লাগে। এতিয়া বৰ্তমানে তাৰমানে চৰকাৰৰ পৰা মানে কোনোবা বিভাগীয় তেনেকৈ অফিচাৰ বিষয়াসকল আপোনালোকৰ যিটো খেতি কৰিছে সেইখিনি চাবলৈ আহিছে নেকি? এতিয়ালৈকে আমাৰ চৰকাৰী বিষয়া কোনো আহি পেলাই আমাৰ ইয়াতে চোৱা নাই আৰু আমিও হয়তো সেইখিনি বিচাৰি যাবলৈ এতিয়ালৈকে সময় পোৱা নাই। আচ্ছা, এইবাৰ মানে আপোনালোকে মানে খুব কষ্টৰে 25 বিঘা কৰিছে আৰু ভৱিষ্যতলৈ কেনেকুৱা আকৌ বহল ভিত্তিত কৰিবৰ কাৰণে হয় কিবা চিন্তা ৰাখিছে নেকি? হয়, ৰাখিছোঁ। আমি আচলতে এইবাৰ 100 বিঘাৰ এটা প্লেন পলিচি লৈছিলোঁ, কিন্তু আমি সুবিধাজনক অৱস্থাত থকা মাটি আমি যোগাৰ কৰিব নোৱাৰাৰ কাৰণে এতিয়া এই বছৰ 25 বিঘাৰ ভিতৰতে আমি সীমিত থাকিব লগা হ'ল। হয়, এতিয়া আপোনালোকে যিহেতু খৰচা কিমান মান গ'ল এতিয়ালৈ? 25 বিঘা আপোনালোকে লগাইছে, তাত কিমান মান খৰচা? এতিয়ালৈকে আমাৰ প্ৰায় 5 লাখ মান গ'ল আৰু 2-2.5 লাখৰ ভিতৰত এনেকে খৰচ হ'ব গোটেইখিনিত, মানে 30,000 কৰি মানে টাচ হ'ব আৰু পাৰ বিঘা। হয়, এতিয়ালৈকে হোৱা নাই। হয়, 1 বিঘাত মানে কিমান মান আশা কৰিব পাৰে? হয়, আমি ইয়াতে 1200 পুলি ধৰক 1200-1300 হৈছে যদিও 2 এডাল মৰিছে, গতিকে 1200 এভাৰেজ মেইনটেইন হৈ আছে পাৰ বিঘা। গতিকে প্ৰত্যেকডাল প্লাণ্টত আমাৰ 10ৰ পৰা 15 কিলোৰ ভিতৰত মেইনটেইন হ'ব। গতিকে আমাৰ ইয়াতে হয়, আমি ধৰক 1,44,000 পৰা 1.5 লাখ মানৰ ভিতৰত আমি প্ৰতি বিঘাত আমি পাম বুলি এতিয়ালৈকে আশা কৰিছোঁ আৰু আগৰ বেলিকা আমি কমকে কৰা তেনেকুৱাই এটা এভাৰেজ মেইনটেইন হৈছিল। গতিকে আমি 25 বিঘাত সেইটো মতে এটা অংকত আমি এতিয়ালৈকে আশা কৰিছোঁ আৰু গছবিলাকক চাইও খুব এটা সন্তুষ্টজনক অৱস্থাত আছে। আপোনালোকে প্ৰডাকশ্যন কৰিছে কিমান? বহাগৰ প্ৰথম সপ্তাহতে এইবিলাক প্ৰডাকশ্যনটো আহিব বুলি আপোনালোকে আশা কৰিছেনে? হয়, আমি বহাগৰ প্ৰথম সপ্তাহ নহয়, দ্বিতীয় সপ্তাহ মানত ইয়াৰ পৰা আমি হাৰ্ভেষ্টিং আৰম্ভ কৰিব পাৰিম বুলি আশা এটা ৰাখিছোঁ। আৰম্ভ হৈছে এতিয়া। হয়, কওকচোন বাৰু, ইয়াতে মানে যিটো দেখিছে নিবনুৱাসকল মানে যথেষ্ট দূৰ দূৰণিলৈ কাম কৰিবলৈ যায়, কিন্তু আপোনালোকে দেখিছে এটা আদৰ্শ, সেই আদৰ্শটো তেখেতসকলক কি প্ৰতি আহ্বান জনাব? হয়, ইও এটা খুব ভাল কাম বুলি ভাবোঁ। আমি অনাই বনাই ইফালে সিফালে কাম বিচাৰি দূৰ দূৰণিলৈকে যোৱা বা অন্যান্য কিবা বিচৰাতকৈ
যে শিক্ষিত হলেও মানে যদি খেতি কৰে এই এটা ভাল সাবজেক্ট হৈছে আৰু এইটো কৰিলে মানে অৰ্থনৈতিকভাৱেও স্বাৱলম্বী হ'ব পৰা যায় আৰু আমি এইখিনিয়ে বিচাৰো যাতে আমাৰ যুৱচামে আগবাঢ়ি আহক আজিকালি বৈজ্ঞানিক ভিত্তিত খেতি কৰিলে বা কৃষি জীৱিকা হ'লেও এইটো এটা বেয়া বিষয় নহয় ইয়াৰ পৰা স্বাৱলম্বী হ'ব পৰা যায় নমস্কাৰ মই কমলেশ্বৰ বড়ো ভেৰগাঁও এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীৰ চেয়াৰমেন আমি FPC-টোৱে কৃষকসকলক যথেষ্টখিনি উৎসাহ দিয়াৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ আৰু আমি নিজেও বিভিন্ন ধৰণৰ খেতি কৰি আহিছোঁ বিশেষকৈ ছজনাৰ খেতি আমি কৰিছোঁ 100 বিঘা মাটিত আৰু আমাৰ এই BOD বৰ্ড অফ ডাইৰেক্টৰ বিনেশ্বৰ বাগলাদী আৰু বাপন বড়ো আমাৰ এজন শ্বেয়াৰ হোল্ডাৰ ৰাতুল বড়ো তেওঁলোকে মিলি পেলাই 25 বিঘা মাটিত বৰ্তমান তৰমুজৰ খেতি কৰিছে বৰ সুন্দৰ হৈছে খেতিখিনি আমি যিমান পাৰোঁ তেওঁলোকক সহায় কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আমাৰ FPC-ৰ ট্ৰেক্টৰখন তেওঁলোকক মাটি চহোৱাৰ কাৰণে সম্পূৰ্ণভাৱে তেওঁলোকক সহায় কৰিছোঁ এৰি দিছোঁ তেওঁলোকক আৰু স্প্ৰে মেচিনো আমি তেওঁলোকক যোগান ধৰিছোঁ সেইমতে তেওঁলোকে খেতিটো কৰিছে আৰু যথেষ্ট উৎসাহজনক কথা এইটো কাৰণ এই খেতিটোৰ দ্বাৰা তেওঁলোকে যথেষ্ট লাভান্বিত হ'ব মই জানো যে এবিঘা যদি তৰমুজ খেতি কৰা হয় তাতে মোটামুটি 1,20,000 পৰা 1,50,000 টকালৈকে তাতে ইনকাম আহে তাৰ ভিতৰত 20-30 হাজাৰ টকা খৰচা হয় গতিকে সেইটো হ'লেও যদি তেওঁলোকে এতিয়া 25 বিঘা মাটিত খেতি কৰিছে কমচে কম 36 লাখ টকা তেওঁলোকৰ অহাৰ সম্ভাৱনা আছে 36 লাখ নধৰিও যদি 30 লাখো যদি তেওঁলোকৰ আহি যায় তেতিয়াহ'লে তেওঁলোকৰ খৰচা মাত্ৰ 7.5 লাখ মান টকা তেওঁলোকৰ খৰচা হ'ব গতিকে বাকীখিনি বছৰত ভাল ইনকাম এটা তেওঁলোকৰ থাকি যাব অতি কম দিনৰ ভিতৰত 3-4 মাহৰ ভিতৰত এই হেৰিখিনি তেওঁলোকৰ ইনকামখিনি আহিব আৰু এই 3-4 মাহ যিটো সময় এই সময়খিনিত আচলতে পথাৰবিলাক বোকা হৈ থাকে মানুহে ধান খেতি কৰি ধান চপাই মেলি তাৰপিছত আৰু বেলেগ খেতি প্ৰায় নকৰে যিহেতু গতিকে মাটিখিনি এনেই উকা হৈ থাকে গতিকে সেই মাটিখিনিত এনেধৰণৰ খেতি কৰি কেনে মানুহে যথেষ্ট লাভান্বিত হোৱাৰ সম্ভাৱনা আছে যদি বাকীবিলাকেও এই খেতিখিনিক চাই উৎসাহিত হৈ কেনে তেনেধৰণৰ পদক্ষেপ লয় নিশ্চয় উপকৃত হ'ব তেওঁলোকে লাভান্বিত হ'ব যুৱকসকলক আমি আহ্বান জনাম তেওঁলোকে যাতে কাম বিচাৰি অথাই সাগৰত ডুব নাযায় তেওঁলোকে এনেধৰণৰ হেৰিখিনি পদক্ষেপখিনি যদি লয় তেতিয়াহ'লে নিশ্চয় তেওঁলোকে উপকৃত হ'ব লাভান্বিত হ'ব আৰু নিজৰ জীৱিকাৰ ৰাস্তা এটা মুকলি হ'ব তেওঁলোকৰ কাৰণে সেইকাৰণে মই যুৱকসকলক আহ্বান জনাওঁ যাতে তেওঁলোকে এই এনেধৰণৰ কৃষি কাৰ্যত মনোনিৱেশ কৰে আৰু তেওঁলোকৰ জীৱিকাৰ পথ নিজে মুকলি কৰাৰ কাৰণে চেষ্টা কৰে কাৰণ আজিকালি চাকৰি এটা পাবলৈ হ'লে ইমান সহজ কথা নহয় কাৰণ আজি জনসংখ্যাৰ যিটো হাৰ তাৰ তুলনাত যিটো নেকি বেকাৰিত্বৰ হাৰ নিবনুৱাৰ হাৰ সেই হিচাপত চাকৰি দিয়াটো হয়তো সকলোকে চাকৰি দিয়াটো সম্ভৱ নহয় গতিকে সেল্ফ এমপ্লয়মেণ্টৰ কথাটো আজি যুৱকসকলে চিন্তা কৰিব লাগিব আৰু সেল্ফ এমপ্লয়মেণ্টৰ এটা উত্তম পন্থা হ'ল কৃষি কাৰ্য কৰাটো কৃষি কাৰ্যৰ মাজেদি তেওঁলোকে যথেষ্ট লাভান্বিত হৈ নিজৰ জীৱিকাৰ পথ বাছি লোৱা সম্ভৱ হ'ব পাৰে